আৰু বিশেষভাৱে আমি আমাৰ জিলাবিলাকত আমি দেখিছোঁ যে আমাৰ যিবিলাক হাইস্কুল আছে তাত ছায়েন্স টিচাৰ নাই। বিশেষভাৱে মই ওদালগুৰি জিলাৰ কথাটো কৈছোঁ, তাই প্ৰায়বিলাক শিক্ষানুষ্ঠানবিলাকত বিজ্ঞান শিক্ষক নাই। গতিকে সেই বিজ্ঞান শিক্ষকবিলাক আমাক দিব লাগে। ডায়েট চেণ্টাৰ হৈছে, কিন্তু তাত DLED শিক্ষা দিয়াৰ ব্যৱস্থাটো নাই, যাৰ কাৰণে মোৰ ওদালগুৰিৰ যিসকলে শিক্ষকতা কৰিব বিচাৰে, টেট পৰীক্ষা দিব বিচাৰে, তেওঁলোকে মঙলদৈত আহিবলগীয়া হয়। আজিকালি 2 বছৰীয়া কোৰ্চ, সাধাৰণ দুখীয়া মানুহ সেই DLED পঢ়িবৰ কাৰণে বাহিৰত থাকি পঢ়াটো কিমান সম্ভৱ হ'ব, সেইটো যিজন ব্যক্তিয়ে কৰিব সেয়েহে অনুভৱ কৰিব পাৰিব। গতিকে আমাৰ ওদালগুৰিত থকা যিটো ডায়েট চেণ্টাৰ, তাত DLED শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা আমি তাত দেখিছোঁ, তাত যিহেতু বেছিভাগ মানে ছাত্ৰ ছাত্ৰী আমাৰ বড়ো মিডিয়ামত পঢ়া ল'ৰা ছোৱালী হয়, তাত মানে বড়ো শিক্ষা দিয়াৰ তাৰ ব্যৱস্থাটো থাকিব লাগে, সেই ব্যৱস্থাটো কৰিব লাগে।